নমস্কাৰ জনাইছোঁ সকলোকে। আজি এবিধ আকৌ চাহৰ ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ভিডিঅ'টোত দেখিছে বস্তুটো হয়তো বহুতেই দেখাৰ লগে লগে চিনি পাইছে, কিন্তু বহুতে হয়তো চিনি পোৱা নাই। যিসকলে চিনি পোৱা নাই তেখেতসকলক কৈ দিছোঁ যে এয়া হৈছে বেলৰ চাহ। প্ৰথমতে কুমলীয়া বেল কাটি চকলা চকলকৈ কাটি ৰ'দত শুকোৱা হয় আৰু শুকুৱাই সেই চাহ পানীত উতলাই তৈয়াৰ কৰা হয়। আৰু সাধাৰণতে এই চাহপাতৰ চাহবিধ উতলিবলৈ যিমান সময় লাগে তাতকৈ অলপ বেছি সময়ৰ প্ৰয়োজন হয়। আপুনি পানীত অকণমান সময় তিয়াই থৈ দিব পাৰে, তাৰপিছত গেছত উতলাব পাৰে, আৰু নহ'লে কম জুই দি গেছত অলপ বেছি সময়লৈকে উতলোৱাৰ প্ৰয়োজন হয়। তেতিয়াহে চাহৰ ধুনীয়া ৰং আৰু তাৰ টেষ্টটো আহে। আৰু এই চাহ আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী, আৰু বহুতে মোৰ বোধেৰে জানে আৰু বহুতে হয়তো নেজানে। তো তাৰ কাৰণে আজি মই এই চাহবিধৰ কথা আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। আৰু খাবলৈ খুব ভাল লাগে, টেষ্ট ভাল হয়, আৰু গোন্ধটো তাৰ বৰ ধুনীয়া গোন্ধ। তাৰ কাৰণে আপোনালোকে খাই চাব পাৰে। আৰু অসমত আমাৰ অলিয়ে গলিয়ে সকলোতে পাহাৰ ভৈয়াম বেলৰ গছ আছেই, গতিকে ট্ৰাই কৰিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে।